মুছলপুৰ আৰু দিহিৰা সমষ্টিৰ মোৰ আই মাতৃ মোৰ দাদা ভাই মোৰ দেউতাসকললৈ এটা মই বাৰ্তা এটা দিবলৈ গৈ আছো। এইটোৱে হ'ল যে PM আঁচনিৰ নামত যোৱা চৰকাৰৰ যি মেম্বাৰ চেয়াৰমেনসকলে ঘৰ কৰি দিম বুলি কৈ পইচাখিনি যে আত্মসাৎ কৰিলে, মই এই আমাৰ আই মাতৃসকলক দুদিনৰ ভিতৰত অহাকালি আৰু পৰহিৰ ভিতৰত মোৰ ঘৰত আহি যেন এই কথাষাৰখিনি কৈ দিয়ে, অন্যথা মই আপোনালোকক সহায় কৰিব নোৱাৰিম। আৰু যি চেয়াৰমেন আৰু মেম্বাৰসকলে এই দুৰ্নীতিত লিপ্ত হৈছে, মই এখেতসকলকো এই দুদিনত মোৰ ঘৰত মুছলপুৰৰ মোৰ ঘৰত আহি পেলাই যাতে নিজৰ কথাটো কৈ মোৰ পৰা সময় লৈ যাতে ঘৰটো সোনকালে বান্ধি দিয়ে, অন্যথা মই এই সপ্তাহত PMAYৰ আঁচনিৰ ঘৰ মই বিচাৰি মই মানুহৰ গাঁৱে গাঁৱে গৈ আছো। আৰু মই যদি তাত এই কাৰাপশ্যনটো পাওঁ, তেনেহ'লে মই আজি আপোনালোকক জনাব খুজিছোঁ যে এইবাৰৰ যি কেছ পূৰ্ণ বসুমতাৰীক যি ধৰণৰ আমি বাক্সা প্ৰশাসনক হেনবাৰ কৰিছোঁ, এইবাৰ কিন্তু অসমৰ DGP ডাঙৰীয়াক আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ নিৰ্দেশ মৰমে ছাৰৰ কাৰাপশ্যন ফ্ৰী যি অসম গঢ়ি তোলাৰ যি কথা কৈ আছে, সেই কেছত এই ছাৰৰ লগত মই লগ থাকি পেলাই মই অসমৰ DGP ডাঙৰীয়াক এই কেছটো দিবলৈ গৈ আছো। आङो मोनसे बे खोथाखौनो फोसावदों जे PMYनि न' जाख्ल'जानाय आंनि आइ आबौमोना गाबोन आरो समफोरनि गेजेराव आंनि न'आव फैनांगौ। आरो जायफ्रा जाख्ल'दों, जाय PCDC चेयारमेन आरो मेम्बारा जाख्ल'दों, बिसोरबो साननैनि भितराव आंनि न'आव फैनांगौ। नङाबा बे बारनि केसाव बे बाराव बाक्सानि एडमिनिस्ट्रेसननि सायावल' आं नेबाय थालिया, आङो DGP आसामनि DGP BTRनि IGPखौ आङो बे केसाव आङो इनभल्भ खालामगोन आरो सिदा जेल जेबो एक्सकिउज होनाय नङा, सिदा जेलाव पाथायहरगोन। बेखायनो बे साननैनि भितराव गासैबो मेम्बार आरो चेयारमेनखौ आङो आंनि न'आव फैनानै गावबा गावनि खामानिखौ जाहाथे बे मासनि भितरावनो मावजोबना होयो, बेखौ आं खावलायनाय थागोन। गोजोन्थों।